নমস্কাৰ পোনপ্ৰথমে আপোনাক স্বাগতম জনাইছো হয় ধন্যবাদ আৰম্ভণিতে আপোনাৰ পৰিচয় চমুকৈ জানিব বিচাৰিছো হয় নমস্কাৰ সকলোলৈকে মই ভাস্কৰ অক্সুৱেল মোৰ ঘৰ মৰিগাঁও জন্ম মৰিগাঁওতে হয় আশা কৰো সকলোৱে ভালে আছে হয় আৰু শিক্ষা জীৱন সম্পৰ্কে কিছু কথা শিক্ষা জীৱন মই স্কুলীয়া জীৱনটো মৰিগাঁওতে কৰিছো মৰিগাঁও মডেল হাই স্কুলৰ পৰা হয় আৰু গ্ৰেজুৱেশ্যন কৰিছো মৰিগাঁও GKP কলেজ হয় আৰু আপোনাৰ সৈতে যেহেতু সংগীতৰ কথা আমি বেছিকৈ পাতিম হয় গতিকে সংগীতৰ যাত্ৰাৰ আৰম্ভণি কেতিয়া হৈছিলে প্ৰথম মই তেনেকে আনুষ্ঠানিকভাৱে তেনেকে যিহেতু শিক্ষা লোৱা নাই হয় তথাপিও ক'বলৈ গ'লে মই ক্লাছ 8 মানৰ পৰা মই গোৱা আৰম্ভ কৰিছিলো আৰু তেতিয়াৰ পৰাই অকণকে চেষ্টা কৰি আছো আৰু কামবোৰ কৰিবলৈ হয় আৰু বৰ্তমান আপুনি কামত ব্যস্ত হৈ আছে বা কেনেধৰণে কাম কৰি আছে বৰ্তমান অকণমান আকৌ নতুন কিছুমান পৰিকল্পনা যেনে ধৰক ডিফাৰেণ্ট লেংগুৱেজেছ আৰু ডিফাৰেণ্ট টাইপ অফ জনাৰ অকণমান ট্ৰাই কৰিবলৈ চাই আছো আৰু বিহু সুৰীয়া কেইটামান গীত কৰি আছো অনাগত দিনত আমি সেইকেইটা গীত মুকলি কৰি দিম অসমৰ ৰাইজক তেনেকে আৰু আপোনাৰ প্ৰথম গীত আপুনি কোনটো গীতত কণ্ঠদান কৰিছিলে প্ৰথম এই বিষয়ে একচুৱেলি একদম প্ৰথমে যিহেতু ইমান তেনেকে জনা নাছিলো বুজা নাছিলো সেইটো কাৰণে এটা গীত কৰিছিলো নীলিম বুলি 2016ত প্ৰথমটো গীত মই ৰেকৰ্ডিং কৰিছিলো ষ্টুডিঅ'ত ত' সেই গীতটিৰ পৰাই ষ্টুডিঅ' যোনটো যাত্ৰা আৰম্ভ হৈছিল আৰু আপোনাৰ প্ৰিয় শিল্পী বা আপুনি কাৰ গীত শুনি ভাল পায় নিজেতো কণ্ঠদান কৰে গতিকে আপোনাৰতো প্ৰিয় শিল্পী আছে নিশ্চয় গতিকে তেনেকে প্ৰিয় শিল্পী বুলি প্ৰত্যেকৰে গান শুনো ভাল লাগে শুনি আৰু পাৰ্টিকুলাৰ এনেকুৱা নহয় যে এই মানে ধৰক এজন আৰ্টিষ্টৰে গান বা এজন কম্প'জাৰে মিউজিক শুনো তেনেকুৱা বুলি নহয় প্ৰত্যেকৰে ডিফাৰেণ্ট টেষ্ট প্ৰত্যেকৰে গীত শুনো আৰু প্ৰত্যেকৰে গীত শুনি ভাল লাগে হয় আৰু আমি কথা পাতিম যিহেতু আপোনাৰ ভাল লগা গীতৰ কলি এটা শুনিব বিচাৰিছো এইখিনি আমাৰ শ্ৰোতাসকলো ভাল পাব আচ্ছা ঠিক আছে নিশ্চয় বাৰু মই 2021ৰ শেষৰ ফালে কৰিছিলো এটা গীত শেৱালি বুলি অসমৰ ৰাইজে খুব ধুনীয়াকে মৰম দিছে সেই গীতটিত তাৰে অকণমান গুণগুণাই দিব বিচাৰিছো শেৱালি তুমি মোৰ প্ৰতি শৰতৰ শেৱালি তুমি মোৰ শাৰদী প্ৰেমৰ শেৱালি তুমি মোৰ হিয়াৰে কোণৰ শেৱালি তুমি মোৰ ৰাগিনী গীতৰ শুকুলা মেঘৰ দৰদি সৰগী সৰীয়া প্ৰাণ আছুতীয়া মৰমৰ সুৰ তুমি মোৰ গান তুমি শেৱালি মোৰ প্ৰতি শৰতৰ শেৱালি তুমি মোৰ শাৰদী প্ৰেমৰ ধন্যবাদ খুব ভাল লাগিল এই গীতটি সকলোৰে প্ৰিয় আচলতে আৰু মই এইখিনিতে আপোনাক আন এটা কথা সুধিব বিচাৰিছো আপোনাৰ পৰা মই 2023 বৰ্ষৰ আপোনাৰ ভাল লগা মুহূৰ্তৰ যদি আপুনি মানে শ্ৰোতাসকলৰ আগত ক'ব বিচাৰে তেতিয়াহে গতিকে আপোনাৰ পৰা ভাল লগা 23 বৰ্ষৰ কিবা এটা অভিজ্ঞতাৰ বিষয়ে জানিব বিচাৰিছো ইয়াতে ভাল লগা দুটা অভিজ্ঞতা বুলি ক'লে মই গানৰ কথাই ক'ব লাগিব মোৰ দুটা গান এটা যৌৱনা বুলি এটা গীত কৰিছিলো তাৰে হুকপাৰ্টটো কেনেকুৱা আছিলে তুমি জানো আহিবা মোৰ প্ৰণয়ৰ দুৱাৰ খুলি সাঁচি ৰখা মৰম ল'বলৈ ত' এনেকুৱা আছিলে এইটো যৌৱনা বুলি এই গীতটি খুবেই ধুনীয়াকে আদৰি ল'ল আৰু এটা গীত এটা বিহু সুৰীয়া বুলিয়ে ক'ব লাগিব হিলয়া বুলি এটা গীত কৰিছিলো অকনমান ফক ভাইব লগতে অকনমান অসমীয়া লগা এটা গীত হিলয়া সেই গীতটি অসমৰ ৰাইজে খুব ধুনীয়াকে মৰম দিলে এতিয়াই হুক পাৰ্টটো এনেকুৱা খুব ধুনীয়াকে ৰিলচত চলিছিলে বুকুতে সাজি ললিবা মৰম দিন কাষে চাপিয়া নকবি তই না
ঐ লৈ লয়া ঐ লয়া ঐ লৈ লয়া এনেকে আছিল। ত' এই দুটা গীত যৌৱনা আৰু হিলয়া, এই দুটা গীতৰ কথা ক'বই লাগিব। খুব ধুনীয়া এটা অভিজ্ঞতা আৰু খুব ধুনীয়াকে অসমৰ ৰাইজে আদৰি ল'ল 2023 বৰ্ষত। হয়, আৰু এটা কথা সুধিব বিচাৰিছো মই এইখিনিতে, 23 বৰ্ষত এনেকুৱা কিবা থাকি গ'ল নেকি যে আপুনি বিচাৰিছিলে নহ'ল, বা তেনেকুৱা বিষয়ে কিবা আছে নেকি? হয় হয়, মই তেনেকুৱা গানেই ক'ব লাগিব। এটা পৰিকল্পনা কৰি আছিলো যে নিজাববীয়াকে এটা মই এলবাম কৰি আছিলো। সেই এলবামটোৰ নাম পৃষ্ঠা আমাৰ যোনটো এলবামটো আমি 2023 বৰ্ষতে আমি মুক্তি লাভ কৰিব বুলি পেলাই ভাবিছিলো, কিন্তু কাৰণবশতঃ আমি মুকলি কৰি দিব নোৱাৰিলো। কাৰণ বহুতো কাম ৰৈ গ'ল, আৰু ৰৈ যোৱাৰ মেইন কাৰণটো অকনমান অসুস্থ আছিলো এই কেইদিনমানৰ পূৰ্বে। গতিকে সেইকাৰণে আমাৰ সেই এলবামটোৱে মুক্তি লাভ কৰিব নোৱাৰিলে। 2023 বৰ্ষত আমি 24ত ৰিলিজ কৰিম। আৰু এইখিনিতে আৰু এটা কথা সুধিব বিচাৰিছো, যিহেতু বছৰটো শেষ পৰ্যায় পোৱাৰ লগে লগে বনভোজৰ কথা এটা আহি পৰে, গতিকে বনভোজৰ কথা নাপাতিলে আচলতে নহবই। গতিকে আপোনাৰ পৰা বনভোজ খাবলৈ গৈছে বা পৰিকল্পনা কি কৰিছে? তাকে এতিয়া বনভোজ খাবলে ভাবিহে আছো, হোৱা নাই এতিয়ালৈকে। নিশ্চয় যাম, প্ৰত্যেকে যোৱাৰ দৰে আমিও যাম, আমিও ফূৰ্তি কৰিম। যিহেতু নতুন বছৰটো আহি একদম আমাৰ দুৱাৰ দলিত বুলি ক'ব পাৰি এতিয়া। পালেহি নতুন বছৰ, গতিকে আমিও যাম, আমিও ফূৰ্তি কৰিম। আৰু এইখিনিতে আপোনাক আৰু এটা কথা সুধিব বিচাৰিছো, শৈশৱৰ দিনৰ আমি যিহেতু পঢ়ি থকা সময়ছোৱাৰ বনভোজ আৰু এতিয়া এই সময় বনভোজৰ মাজত আপুনি কি পাৰ্থক্য বিচাৰি পায়? য়েছ, আগৰ যোনবিলাক ধৰক, এতিয়া মই ইমান ডাঙৰ ল'ৰা নহয়, মই যিহেতু 90s ল'ৰাই, মই ইমান পুৰণি দিনৰ কথা যদিও ক'বলৈ নাযাওঁ, তথাপিও মই এটা কথা ক'ব লাগিব যে যেতিয়া আমি সৰু আছিলো, ধৰক 2004, 2003 মানত যেতিয়া আমি খানা খাইছিলো, সৰু টিকলা আছিল, তেতিয়া আমাৰ বয়স চাগে মেবি 8-9 বছৰ মান বয়স আছিল, 2004, 2003 মানত। ত' সেইখিনি সময়ত যেতিয়া আমি বনভোজ খাবলৈ যাওঁ ফেমিলিৰ লগত, তেতিয়া এটা বেলেগ মাদকতা আছিল। ধৰক প্ৰত্যেকেই জীৱনটোত প্ৰত্যেকটো দিনেই ব্যস্ততাৰ মাজতেই পাৰ কৰে। বনভোজ যেতিয়া যায়, এটা বেলেগ এটা ৰিলেক্সেশ্যন হয়, ফেমিলিৰ লগত কথা বাৰ্তা, লগতে ওচৰ চুবুৰীয়া, বন্ধু বৰ্গ, মামা মামী, পেহা পেহী, যিমানখিনি আছে পৰিয়ালৰ মানুহ বা সম্পৰ্কীয়ৰ লগত আমি যাওঁ, এটা বেলেগ এটা হয় বনভোজ। বাট আজি সেই বস্তুটো কিছু সংখ্যক নাই, এইটো কাৰণ আজিকালি প্ৰত্যেকে দেখিছেই, এখন গাড়ীত ধুনীয়াকে এখোপামান স্পীকাৰ্ছ লৈ যায়, ডাউট আমাৰে গান বজায়। সেইটো মই বেয়া বুলি কোৱা নাই, কিন্তু সেইটো আৰু পাৰ্থক্যটো সেইটো। আগতে বনভোজ যেতিয়া মানুহে বনভোজ খাবলৈ যায়, এটা ঠাই ভ্ৰমণো কৰে, লগতে বহুতো কিছুমান বাৰ্তা প্ৰেৰণ হয় ইটোৱে আনটোৰ মাজত। ত' গতিকে সেইখিনি সময়ত তেনেকুৱা আছিল। আজিকালি অকনমান ফূৰ্তিটো বেলেগ, সেইটো ৰাইজে গম পায়, গতিকে ইমান বেছি ক'বলৈ নাযাওঁ। সেইখিনিয়ে ডিফাৰেঞ্চ। আৰু 2024ক লৈ পৰিকল্পনা বহুত আছে। মই যিহেতু ইতিমধ্যে ক'লো, আমাৰ পৃষ্ঠা বুলি যোনটো এলবাম কৰিছে, পৃষ্ঠা এলবামটো আহিব, লগতে অকনমান ডিফাৰেণ্ট লেংগুৱেজ অকনমান ট্ৰাই কৰিছো। অলৰেডি আৰম্ভ হৈ গৈছে কামবোৰ, গতিকে অসমৰ ৰাইজো, লগতে অকনমান বেলেগ ধৰক আউট অফ ষ্টেট বুলি ক'ব লাগিব, অকনমান কিবা এটা ভাবি আছো। ভবাৰ মতে কেনেকে হয় নেজানো, কিন্তু লাগি আছো আৰু এইখিনিতে মোৰ আপোনালৈ এটা অনুৰোধ আচলতে, ক্লান্ত সময় গীতটি মোৰ প্ৰিয় আচলতে। অকমান যদি আপুনি গুণগুণাই দিয়ে। আচ্ছা, ক্লান্ত সময় গীতটি আমি কৰিছিলো 2019। হয়, 19। সেই গীতটি ক'বলৈ গ'লে এটা বেলেগ এটা স্মৃতি জড়িত আছে মোৰ আৰু মোৰ বন্ধু মৃত্যুঞ্জয় কাকতি, যিয়ে আমাৰ সেই গীতটি লিখিছে খুব ধুনীয়াকে। ত' গীতটি গাব লাগিব। ঠিক আছে, অকে। ক্লান্ত সময়, উন্মুক্ত বতাহ, ৰুগ্ন হৃদয়, ৰাঙলী আকাশ। ক্লান্ত সময়,
উন্মুক্ত বতাহ ৰুগ্ন হৃদয় ৰাঙলী আকাশ শূন্য বুকুতে কাজলি হস্তগামী সূৰুদৰ ক্ষুদ্ৰ আভাস ক্লান্ত সময় উন্মুক্ত বতাহ ৰুগ্ন হৃদয় ৰাঙলী আকাশ। ধন্যবাদ। হয়, ধন্যবাদ গীতটি আপুনি গুণগুণাই দিয়াৰ বাবে। আৰু যিহেতু শেষত আপোনাক সুধিব বিচাৰিছো 2024 আগন্তুক নৱবৰ্ষলৈ আপুনি আমাৰ শ্ৰোতাসকলক কি ক'ব বিচাৰিব বা বাৰ্তা কি দিব? এইটোৱে যে অহা আমাৰ 2024 বৰ্ষটো একদম ভালকে যাওক, প্ৰত্যেকে ভবা মতেই হওক, নিজৰ মতেই হওক, আৰু সুস্বাস্থ্য হওক প্ৰত্যেকৰে, সেইখিনিয়ে। আৰু আমাৰ গান শুনি থাকিব প্ৰত্যেকে। আৰু শেষত আপোনালৈ আগন্তুক নৱবৰ্ষৰ ইয়াৰ পৰা ওলগ জনাইছো, লগতে আপোনালৈ অশেষ ধন্যবাদ। মোৰ ফালৰ পৰা নতুন বৰ্ষৰ শুভেচ্ছাৰ লগতে আগন্তুক ভোগালী বিহুৰ শুভেচ্ছা থাকিল। হয়।